নমস্কাৰ, কি খবৰ বন্ধুসকল? আপোনাক অনলাইন হেল্থ BK চেনেললৈ স্বাগতম জনাইছোঁ। বন্ধুসকল, এই ভিডিঅ'টোত কেইটামান বন ঔষধ দিয়া গৈছে। অতি সহজতে পাথৰ ভাঙি প্ৰস্ৰাৱৰ দ্বাৰা বাহিৰ কৰি দিব পৰা ৰামবাণ ঔষধ আপোনালোকলৈ আগবঢ়োৱা হৈছে। বন্ধুসকল, আপোনালৈ অনুৰোধ, ভিডিঅ'টো সম্পূৰ্ণ শেষলৈকে চাব। ভালদৰে বুজি লৈ ঔষধ ব্যৱহাৰ কৰিব। বন্ধুসকল, প্ৰথমে আমি জানি লওঁ এই বেমাৰ হোৱা কাৰণসমূহ। কি কাৰণত এই বেমাৰটো আমাৰ দেহত হয়? সাধাৰণতে আমাৰ দেহৰ পিত্তনলীত আহাৰৰ দোষত বা লিভাৰৰ কৰ্মৰত অভাৱে পিত্তৰস জন্মে। সেই পিত্তবাহী নলীত এনেদৰে পিত্তৰস জমা হওঁতে হওঁতে সৰু সৰু পাথৰৰ দৰে পৰিণত হয়। ইয়াকে পাথৰ বা গলষ্টন বোলা হয়। আমাৰ দেহত পানীৰ পৰিমাণ কমিলেও পাথৰী বেমাৰটো হয়। বিশেষকৈ মূত্ৰাশয়, বৃক্ক আৰু পিত্তত পাথৰৰ বেমাৰটো বেছিকৈ হয়। বন্ধুসকল, এতিয়া জানি লওক এই বেমাৰৰ লক্ষণসমূহ কেনেকুৱা ধৰণৰ হয়। বন্ধুসকল, মহিলাতকৈ পুৰুষৰ এই বেমাৰটো বেছিকৈ হোৱা দেখা যায়। তলপেটত অসহনীয় বিষ হয় আৰু প্ৰস্ৰাৱ কৰা সময়ত বহুতো কষ্ট হয়। বমি হয় আৰু প্ৰস্ৰাৱ কৰোঁতে ৰঙা প্ৰস্ৰাৱ বাহিৰ হয়। এনে ৰোগ হৈ থকা সকলৰ সাধাৰণতে জণ্ডিচ ৰোগৰ লক্ষণ দেখা পোৱা যায়। বন্ধুসকল, এতিয়া এই বেমাৰৰ কেইটামান সহজ বন ঔষধ দিয়া গৈছে। আপুনি ভিডিঅ'টো সম্পূৰ্ণ শেষলৈকে চাই থাকিব। নম্বৰ 1, পাতে গজা পাত 20-21 মান খুন্দি ৰস উলিয়াই তাত সামান্য চেনি মিহলাই 15-20 দিনলৈ ৰাতিপুৱা গধূলি একাপকৈ খালে পাথৰ ভাঙি প্ৰস্ৰাৱৰ লগত বাহিৰ হৈ যায়। নম্বৰ 2, নিতৌ 6-7 মান গাজৰ খুন্দি ৰস উলিয়াই প্ৰতিদিনে 3 বাৰকৈ খালে 7 দিনত পাথৰ বাহিৰ হৈ যায়। পৰিমাণ 300 গ্ৰাম কৰি প্ৰতিবাৰে দিনত 3 বাৰকৈ ৰস খাব। নম্বৰ 3, 5 মিলিলিটাৰ জেতুকাৰ পাতৰ ৰস আধা লিটাৰ পানীত সিজাই 100 মিলিলিটাৰ থাকোঁতে নমাই গৰমে গৰমে এনেদৰে দিনে এবাৰকৈ 5 দিনলৈ খালে পাথৰ বাহিৰ হয়। নম্বৰ 4, 2 চামুচ আমলখি ৰসৰ লগত টেঙেচি টেঙাৰ ৰস 20 গ্ৰামকৈ মিহলাই দিনে 2 বাৰকৈ খালে সুফল পোৱা দেখা যায়। নম্বৰ 5, 15টা মানকৈ শিলিখা গাখীৰৰ লগত সিজাই ৰাতিপুৱা খালী পেটত খাব লাগে। এনেকৈ 7 দিনলৈ খালে পাথৰী বেমাৰটো ভাল হয়। বন্ধুসকল, টোপনি ক্ষতি, অধিক চিন্তা, চাইকেল চলোৱা, নেমু ৰস, মাছ-মাংস অতিমাত্ৰা ভোজন কৰাটো অত্যন্ত বেয়া।